আজি সন্ধিয়া মই বালিকুচি মেলালৈ গ'লোঁ। বালিকুচিত সত্ৰ সভা চলি আছে। আজি বোধহয় শেষ দিন, সেয়েহে আজিও এপাক মাৰিলোঁ। আজি মই ভাবিলোঁ এটা কম্পেয়াৰ কৰি চোৱা যাওক যে অনলাইন মাৰ্কেটত যিবোৰ দাম চলি আছে বস্তুবিলাকৰ, সেই তুলনাত আমাৰ ট্ৰেডিশ্যনেল মাৰ্কেটত দামবোৰ কেনেধৰণৰ, এই সম্পৰ্কে কিছু ধাৰণা এটা ল'বৰ বাবে মই বালিকুচি মেলাৰ দুখন বিশেষ দোকানত গৈ হেল্ল' ফ্ৰেণ্ডছ, মই বালিকুচি সভালৈ আহিছোঁ। এয়া বালিকুচি সভাত আমি ইয়াক এখন দোকানত আহিছোঁ। আমি সাধাৰণতে এনেকুৱা ধৰণৰ কাপৰ ছেটবিলাক যদি অনলাইন যদি চেক কৰোঁ, আমি দেখিম যে 399 টকা, 300 এয়া চাই লওক। মিছোত 449 টকা, আমাজনত, ফ্লিপকাৰ্টত 499 টকা, ফ্লিপকাৰ্টত 459 টকা, এনেকুৱাকৈ ধৰণৰ দামবিলাক আছে। যথেষ্ট বেছি বেছি দাম আছে আমাৰ যিবিলাক ট্ৰেডিশ্যনেল দোকান তাৰ তুলনাত, দেখিছেনে? এখেত আমাৰ দোকানৰ মালিক হয়। এখেতক মই সুধিছিলোঁ দামবিলাক কি দামত দিব পাৰে। এই কাপৰ ছেটটো আপোনাক 220 টকাৰ ভিতৰত এৰি দিব পাৰে। ঠিক তেনেকৈ এইটো অকণমান ডিজাইন আছে, এইটো 250 টকাৰ ভিতৰত দিব পাৰে। এইবিলাকো 250 টকাৰ ভিতৰত দিব পাৰে এওঁলোকে। কিন্তু যদি আপুনি অনলাইনত যদি মিলাই চাই দেখিব 399, 395 টকাৰ তলত কোনো ধৰণৰ এনেকুৱা ধৰণৰ কাপ ছেট আপোনালোকে নাপায়। মই আজি নিজেই মিন্ত্ৰা, ফ্লিপকাৰ্ট, আমাজন এইবিলাক ৱেবছাইটত চেক কৰিছোঁ, ক'তোৱে কিন্তু দিব নোৱাৰে। দিব নোৱাৰা কাৰণো আছে, তেওঁলোকৰ এটা ডেলিভাৰী চাৰ্জ থাকে। সেই ডেলিভাৰী চাৰ্জটো আমাৰ পৰাই লয়, তেওঁলোকেতো নিজৰ পৰা নিদিয়ে ন। গতিকে আমি অনলাইন কিছুমান বস্তুৰ ক্ষেত্ৰত প্ৰিফাৰেঞ্চ দিয়া বেলেগ কথা, কিন্তু যিবিলাক বস্তুৰ ক্ষেত্ৰত আমি ফিজিকেলি বা স্পটত আমি স্থানীয় দোকানীৰ পৰা কমত ল'ব পাৰোঁ, সেইবিলাক বস্তু আমি স্থানীয় দোকানীৰ পৰা লোৱাহে উচিত বুলি মই ভাবোঁ। ধন্যবাদ বন্ধুসকল। এয়া আন এখন দোকানত আহিছোঁ মই বালিকুচি সভাৰ। এয়া বিভিন্ন ধৰণৰ কাশ্মীৰী কোট হয়। এই কোটবিলাক সঁচাকৈ বৰ সুন্দৰ সুন্দৰ ছোৱালীৰ হয়। এই কোটবিলাকৰ দাম কিমান গম পাইছেনে? মাত্ৰ 250 টকা এক পিছত, মানে 2 পিচ ল'লে আপোনাৰ 500 টকা। কিন্তু আপুনি যদি এনেধৰণৰ কোটবিলাক অনলাইন যদি মাৰ্কেটত যদি চাই দেখিব, এইবিলাক 1000 টকাৰ ওপৰত থাকিব দামবিলাক। 1000 টকাৰ ওপৰতে প্ৰায়বিলাক কোটৰ দাম হয়। কিন্তু এওঁলোকে কেনেকৈ দিব পাৰিছে গম পায়নে? এওঁলোকে দিব পাৰিছে তাৰমানে এটা সময়ত বিভিন্ন ধৰণৰ ৱেৰ হাউচবিলাকে আৰু আমাৰ যি হ'লচেলাৰ দোকান থাকে, কোম্পানী থাকে কাপোৰৰ, এইবিলাকে ষ্টক ক্লিয়াৰেঞ্চ চেল কিছুমান কৰে, য'ত তাৰমানে বহুত কম দামত তেওঁলোকৰ ষ্টকবিলাক এৰি দিয়ে। আৰু এইবিলাক মালেই তেওঁলোকে এনেদৰে মেলাই মেলাই লৈ ফুৰে। আৰু এই মেলাবিলাকত যদি আপোনালোকে কম দামত যদি কিছুমান বস্তু যদি সংগ্ৰহ কৰিব বিচাৰে, এনেধৰণে বিভিন্ন ধৰণৰ কাপোৰ কানিও সংগ্ৰহ কৰিব পাৰে। মাত্ৰ 500 টকাত এইবিলাক কোড হয়, মানে দুটাত 500 টকা, এটাত 250 টকাকৈ। গতিকে সকলো কথাতে অনলাইনক প্ৰিফাৰেঞ্চ দিয়াটো মই ভাবোঁ সঠিক নহয়। অনলাইনতো বোধহয় তেওঁলোকে ষ্টকৰ মাল কিছুমানহে, মানে ষ্টক ক্লিয়াৰেঞ্চৰ যিবিলাক মাল তেওঁলোকে কিনে, তেনেকুৱা ধৰণৰ মাল কিছুমানহে তেওঁলোকে কিছু কম দামত এৰি দিয়ে। কিন্তু তেওঁলোকৰ ডেলিভাৰী খৰচ এটা থাকে যিহেতু, গতিকে সেই ডেলিভাৰী খৰচৰ লগত মিলাই দামটো আমাৰ যিবিলাক স্থানীয় দোকানী আছে তেওঁলোকৰ তুলনাত বেছি দামত দিবলগীয়া হৈ যায়। ধন্যবাদ।